Hi friends, welcome my sweet home channel. আজি মই লৈ আহিছো এটা ভিডিও। আজি মৰিগাঁৱৰ পৰা আহোতে স্মাৰ্ট পইণ্টত বজাৰ কৰিম বুলি কিষানপতি এফালে সোমাওতে দেখিলো চাৰ্চটো ধুনীয়াকৈ সজাই থোৱা আছে। অহাকালি যেহেতু বৰদিন দেখি আহিছে কলে আমাৰ নামো দিয়াচোন চাও অকমান নামিলো যেতিয়া ভাবিছো অকন ভিডিও কৰো। প্ৰত্যেকবাৰে ধুনীয়াকৈ সজাই শুনি থাকো। নগাঁৱত সৰুৰ পৰা ডাঙৰ হৈছো কেতিয়াও আহা হোৱা নাই কিন্তু যোৱাবাৰ ইয়াতে কৈছিল আহিম বুলি এনে শুনি থাকে ভাবিছিলো দেখুৱাই নিম বুলি কিন্তু নহল ইয়াৰ ইছৰৰ পিছদিনাখন পৰীক্ষা আছিল নহল। এবাৰ যেতিয়া ইফালে আহিলো দেখা পাই সোমোৱা হল ৰখা হল অলপ ভিডিও ক্লিপ কৰিলো। ধুনীয়া লাগিছে মানুহৰ ভিৰ চাকচোন আজিয়ে ইমান ভিৰ অহাকালি চাগে আৰু কিমান হ'ব। অহাকালিতো দোকান চুকানো বহিব। আজি বহুত মানুহ আহিছে কি ধুনীয়াকৈ সজাইছে। ইয়া ঠাই একদম লাইটিং হৈ আছে। এইফালে ষ্টেজ বনাই থৈছে কালি প্ৰগ্ৰাম হ'ব কি জানি। এখন বাহিৰে ভিডিও কৰি ভাবিছো এতিয়া যাওঁ আৰু অকল চাৰ্চটোৱে নহয় কিষানপতি প্ৰায়খিনি মানুহৰ ধুনীয়াকৈ সজাইছে যিহেতু প্ৰত্যেকৰে উৎসৱ বুলিলেতো চবে ভাল পায় নিজৰ উৎসৱ পালন কৰি ভাল পায়। আমাৰ যেনেকৈ ঈদত আমি কৰোঁ দেৱালীৰ সময়ত গোটেইখন সজাই তোলা হয় বৰদিনৰ দিনাখনো কিষানপতিখন একে উজ্জ্বলি উঠে ধুনীয়া লাগে চবৰে ঘৰত ধুনীয়াকৈ সজাই থয়। চাকচোন প্ৰায় ঘৰ মানুহ ধুনীয়াকৈ সজাই থৈছে। আজি 25 ডিচেম্বৰ পিছদিনা আজি 25 ডিচেম্বৰ আজি ইয়াৰ আৰ্ট কম্পিটিশ্যন আৰু কিবা কিবি কম্পিটিশ্যন আছে সেইকাৰণে আমি লৈ আহিলোঁ। যোন মই তালহা আমাক থবলৈ আহিলে দেবাপেকে স্কুলখন বিচাৰি থাকোঁতে আমাৰ দেৰিয়ে হৈ গ'ল। আৰ্ট কম্পিটিশ্যন আৰম্ভ হৈ গৈছিল। আমাৰ নগৰ স্কুলৰ গাৰ্জেনখিনি প্ৰায় বহি আছে গোটেইখিনিয়ে চাকচোন মানুহ কিমান ঠায়ে মানুহ বহি আছে প্ৰায় স্কুলখন ইমান ভিতৰত বিচাৰি ফুৰিব লগা হ'ল। আৰ্ট কম্পিটিশ্যন শেষ হোৱাৰ পাছত এতিয়া অংকৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। অংকৰ দৌৰ ইয়াৰিছে প্ৰথম খেলিছে। ইয়াৰ পৰা দৌৰি গৈ সন্মুখৰ টেবুলত এখন কাগজত অংক দুটামান থাকিব। অংককেইটা কৰি ঘূৰি আহি যোনে ফাৰ্ষ্টত আহিব আৰু অংককেইটা শুদ্ধ হ'ব লাগিব তাকহে ফাৰ্ষ্ট বুলি চিলেকশ্যন কৰা হ'ব। ইয়াৰিছে প্ৰথমবাৰৰ বাবে খেলিছে। অংককেইটা কৰিব পাৰিলেও নহ'ব ফাৰ্ষ্টত আহি পাবও লাগিব। ফ্ৰেণ্ডছ মোৰ ভিডিঅ' চাই থাকক আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ সহায় পালেহে মই আগবাঢ়িব পাৰিম আশা কৰিছোঁ। এইয়া ৰেডি হৈ আছে খেলিবলৈ। সেয়া অংক কৰি আহোঁতে চাওকচোন ইমান ফাষ্ট ল'ৰা ছোৱালীখিনি ইমান ফুটকৈ আমাৰ ইয়াৰ স্কিনটো নহয় দেৰি হয়। ইয়াৰ আহি পাওঁতে দেৰি হৈ গ'ল। চাইডত কিবা চিঞৰ বাখৰ শুনি থাকিব, এইটো ইগনৰ কৰিব।
বহুত প্ৰব্লেম হৈছে ভইচ অভাৰ কৰোঁতে। ইয়াত টেবুলতে থোৱা আছে কাগজকেইখন, তাতে তাৰ পৰা দৌৰি আহি ইয়াত কৰিব, কৰি পেলাই আকৌ যায় দৌৰি আগৰ ঠাইলৈ যাব, তাতে চিলেকশ্যন হয়, শুদ্ধ উত্তৰটো চাব। ল'ৰা ছোৱালী পাওক নাপাওক প্ৰাইজ, কিন্তু প্ৰতিটো খেলে খেলিব লাগে, শিকিব লাগে, তেতিয়াহে জানিব কেনেকুৱা কি কথা। ইয়াৰিছে এইবাৰ প্ৰথম খেলিছে। এয়া ল'ৰা ছোৱালীৰ মাজত লঘু আহাৰ বিতৰণ হৈছে, কেক আৰু বিস্কুট দি আছে, লাইন পাতি পাতি গৈ আছে ল'বলৈ। তাৰপিছতে বানান লিখা প্ৰতিযোগিতা হ'ব। তাৰপিছত আৰু আমি যামগৈ, বহুত দেৰি হৈ গ'ল। কিমান সময় হয় আৰু ইয়াতে বানান লিখা প্ৰতিযোগিতা হ'ব। এইটো ৰুমতে বহিব দিলোঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ দেই, বাই বাই।